আপি ইয়াক মই কি কৰিলো বে নমস্কাৰ বন্ধু বান্ধব কি খবর স্বাগতম জানালাম আমার অন্য একটা নতুন ভিডিও আর আপনাদের চাই আছে মোর ইউটিউব চ্যানেল আই এম ব্ল্যাক বয় বলক আজি আমি আমার ভিডিওটো আরম্ভ কৰো আৰু আজি আমি কথা পাতিম আমাৰ অসমৰ কেইটামান জানে মান রোস্টার আৰু কিছুমান ইমোশনাল ল'ৰা ছোৱালীৰ বিষয়ে বল আজি ভিডিওটো আমি আৰম্ভ কৰো সো লেটস স্টার্ট গাঁৱলীয়া ল'ৰা গাঁৱলীয়া হিচাপত থাকিবি ভূতৰ হিচাপত থাকিবি লেবেল দি কথা ক'ব নাহিবি আমি গাঁৱলীয়া কিন্তু কেলা তইছে গেলা ইমান ধনী ঘৰৰ ছোৱালীতে ইমান মানে টাউনত থকা মানে অষ্ট্ৰেলিয়াত থাকো মানে ক'ত থাকি এইটো ক'ব নোৱাৰো কিন্তু তোৰ ভিডিঅ' ক্লিপ কেইটামান চাই কিনে মোৰ এইটো নিশ্চয় লাগে যে তই অহা বছৰ চাগে আমাৰ বিখ্যাত সেক্সি এৱাৰ্ডখন তইয়ে পাবি হয় তোৰ ভিডিঅ' বিলাক চাই কিনে মোৰ ঠিক এনেকুৱাই লাগে আবে তই কেলা যি কাপোৰ পিন্ধি কেনে ভিডিঅ' বনাই আছ ন তাতকে কেলা ভাল লাগে মোৰ কেলা চানিলনি ভিডিঅ' কেইটামান চাই আৰু তই কেলা এইবিলাক কি পিন্ধি যাবে আবে শুন যদি কেলা কোনোবা ব্ৰা পিন্ধি কেনে যদি কেলা নিজকে বহুত টাউনীয়া বুলি ভাব নহয় তেনে তই এটা গেবি কাৰণ তোৰ কেলা পিন্ধিব কাৰণে কাপোৰে নাই কেলা ব্ৰা পিন্ধি কেনে ভিডিঅ' বনা তই কেলা কি নিজকে বহুত এৰি বুলি ভাব নহয় বে কেলা তোতকে ভাল কাপোৰটো কেলা আমাৰ ঘৰৰ মেকুৰীটোৱে পিন্ধে বে গুটি দুটা চিঙি মই কুকুৰক খুৱাম আমাৰ ঘৰত 5টা কুকুৰ আছে হ্যাঁ দুটা গুটি কাটিবি আবে মোর তো দুটা আছে বে কেলা দুটা কাটি কেটে 5টা গুড়া কেনেকে খুৱাবি বে আবে তোর মাথাত কেলা কমন সেন্স নাই কেলা দুটা গুটি তই কেনেকে খুৱাবি বে তাতকে তোৰ সেই দুটা নোখোৱা কিয় I got broads in Atlanta. Just to go be in the family. Credit cards and the scammers in Atlanta. Just to go be in the family. তই কেলা মুখ চৰবাইলে কি হ'ব বে কেলা মুখ এটাই চৰবা দিবি মুখ চৰবাইলে গেলে একো নহয় বে আৰু তোক যদি কেলা তাত এটা লাত দিও ন টাউনৰ পৰা গাত আহি পাবি কেলা কেলা তোমালোকে ভাবিছে যে ইয়াৰ লগত মোৰ কি লেনদেন নাই মোৰ ইয়াৰ লগত একো লেনদেন নাই কিন্তু কেলা ইয়াৰ কিছুমান ভিডিঅ' চাই মোৰ এনেকুৱা লাগে যেন কেলা চানিলনি আমাৰ অসমতে আহিব নেকি বাৰু বাদ দিয়া এতিয়া যদি তোমালোকে কোনোবাই নতুন নতুন ব্ৰেকআপ হৈছে ন তো আমাৰ মিষ্টাৰ কিবা নাম আছিল সুদূৰ বাইৰ পাহৰি গৈছো যি নহওক যদি কাৰোবাৰ তোমালোকৰ নতুন ব্ৰেকআপ হৈছে ন তেনেহ'লে ইয়াৰ ডাইলগ কেইটামান শুনি লোৱা কোৰ যদি লাইফত যদি তোমালোককো কোনোবাই বাদ দি থৈ গৈছে ব্ৰেকআপ দি গৈছে তোমালোকেও যদি আজিলৈকে কান্দি আছা নিজৰ কাম বাদ দি তে আজি মোৰ এই কথাখিনি শুনি লোৱা গাইছ তোমাৰ লাইফটো তোমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বেলেগৰ কাৰণে ইম্পৰ্টেণ্ট নহয় সেইটো কাৰণে নিজৰ লাইফত নিজে কামবিলাক কৰি নিজে লাইফত আগবাঢ়ি যোৱা বেলেগৰ কাৰণে কান্দি পেলাই নিজৰ টাইমখিনি ৱেষ্ট তোমালোকৰ যদি কাৰোবাৰ ব্ৰেকআপ হৈছে ন তেনেহ'লে তোমালোকে নিজৰ হেৰি লাইফ নিজে চোৱা মানে বেলেগৰ হেৰি চাই বৰবাদ নকৰিবা চুপ মাহনি এইটো ভিডিঅ' লিখিবে আবে চা ভাই আজিকালি মানুহৰ মাথাত ইমানখিনি কমন চেন্স আছে যে কোনোৱে নিজৰ কাম বাদ দি গেলা ছোৱালীৰ পিছত কোনো নুফুৰে চ' গাইজ কি কম বে তই গে নেকি বে চা ভাই তোক সেয়া ধুনীয়া ধুনীয়া ছোৱালীবিলাকৰ লগত মানে এইবিলাক ভিডিঅ' বনোৱাই ভাল লাগে বাকী তোক মানে এইবিলাক ইমোচনেলত আহি তোক একো ভাল এই আমাৰ জেচিবি মিষ্টাৰৰ ভিডিঅ'টো তোমালোকে সকলোৱে চোৱা তাৰ এটা নহয় কেইটাবাও মানে ইউটিউবৰ চেনেল আছে চ' বহুত ভাইৰেল আমাৰ ব্ৰ মানে ইয়াৰ ভিডিঅ'বিলাক চাই সঁচা কথা ক'বলৈ গ'লে মোৰো অলপমান ৰাতি ৰাতি মাৰিব ইচ্ছা যায় নহয় মানে হাত তালি চ' গাইজ আজি ভিডিঅ'টো আছিল এইখিনিয়ে চ' থেংক ইউ চ' মাছ from watching my video and guys যদি ভিডিওটো অলপমানো ভাল লাগিছে তো লাইক কমেন্ট শেয়ার এটা নিশ্চয় কৰি দিবা আৰু এই ভিডিওটো যোনে চাই আছে মই জানো মোৰ এইটো প্ৰথম ভিডিও কোনো ভিউ নাহে যদি কোনোবা তোমালোকে এটাও এইটো ভিডিওটো চাই আছে ন তো গাইজ সিহঁতৰ ওচৰত পঠাবৰ কাৰণে অলপমান চেষ্টা কৰিবা নহয় মানে শ্বেয়াৰ কৰিবা চ' বাই বাই এণ্ড জয় অসম